হাই ফ্ৰেণ্ডছ, মই মণ্টু আৰু আপোনালোকে চাই আছে মিষ্টাৰ ফাংচং ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজি মই আহিছোঁ আমাৰ মৰিগাঁও জিলাৰ অৱস্থিত এটা ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ মহেশধামলৈ। এখনি শৰাই আগবঢ়াবলৈ আহি আছোঁ। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ মহেশধামলৈ। মহেশধামত কি হয় আৰু কি নহয় আপোনালোকক দেখুৱাই যাম। মহেশধাম মৰিগাঁও জিলাৰ কুমৈ অঞ্চলৰ পাহাৰৰ ওপৰত অৱস্থিত এটা মানে শিৱ মন্দিৰ, আৰু লোকবিশ্বাস অনুসৰি ইয়াত চাকি জ্বলালে নিজৰ মনোবাঞ্ছা পূৰণ হয়। চব বলক। আৰু মোৰ লগত আছে অৰূপ, আৰু পিছফালে আহি আছে ডাঙৰ বাইদেউ, ভাগিন আৰু ভিনদেউ তাত আছে দূৰত। আৰু এয়া লৈছোঁ শৰাই সকলোবিলাক সামগ্ৰী। কি হয় আপোনালোকক দেখুৱাই যাম, বলক। গলচেপা ইয়াতো এটা মন্দিৰ আছে, গলচেপা মন্দিৰ যিটো আছে, আৰু গলচেপা মন্দিৰলৈ যাব লাগে। এইটো ষ্টেপ সোমালৈ মেইন ৰাস্তা এৰি একদম পানী হৈ আছে ৰাস্তাত। চ' ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ এয়া মহেশধাম শিৱ মন্দিৰ গেট। আৰু এই গেটেৰে উঠি যাব লাগিব, বহুত ওপৰলৈ উঠিব লাগে। ওপৰত আছে মন্দিৰটো, আৰু এইফালে চাৰিওফালে চাওক গাড়ী, মানুহ আহিছে চাগে, ওপৰত মানুহ আছে চাগে বহুত। ওপৰলৈ উঠি যাওঁ বলক। এয়া গেটৰ পৰা সোমাই আছোঁ, বহুত ওপৰলৈ উঠিব লাগিব। কিমানখিনি কষ্ট হয় নাজানো, বলক আৰু যাওঁ। কি হয়, কিমান ওপৰলৈ উঠিব লাগে এতিয়ালৈ গম পোৱা নাই মই, কাৰণ আজি ফাৰ্ষ্ট টাইম আহিছোঁ। দেখা যাওক কি হয়। যাব পাৰিম মই এইফালে। তো গাইজ, ফাইনেলি মন্দিৰ দেখিছোঁহি। চেণ্ডেল কিমান হ'ল? আগতীয়াকৈ
আহি ৰৈ আছে ইয়াত এতিয়া ইফালে ভিতৰলৈ আহিলোঁ আৰু আহি পালে এইফালে গণেশ মন্দিৰ ভাগিন হয় সৰু মই আহি আছে আমাৰ গাঁৱৰে হয় কেনেকুৱা লাগিল ওপৰত উঠি আহোঁতে তলৰ পৰা উঠি আহোঁতে বৰ কেনেকুৱা লাগিল বহুত কষ্ট হয় ভগৱানৰ ভগৱানে বহুত কষ্ট হয় পাহাৰৰ ওপৰত গাঁৱৰ ওচৰৰে নামতি পাতি হ'ব অসমীয়া অৱস্থা নাই তো কৈলাশ ভৱন বাবাৰ চিত্ৰ অংকন কৰা হৈছে আগত ওপৰলৈ উঠিছেনে পাৰি ন ৰংঘৰ ভিতৰত আচ্ছা ইমানে ন নাযাওঁ ভয় লাগে আচ্ছা মই বেছি ওপৰত উঠিব নোৱাৰোঁ এই ৰাস্তা চাওক তলত তাৰ পৰা আহিছোঁ পথাৰবিলাক চাওক কিমান তলত আছে গাইজ ভাস্কৰ এটা ইউটিউব চেনেল আছে নামটো ভাস্কৰজ্যোতি মিক্স মোৰ চেনেলটো সকলোৱে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা মোৰটোকো
আৰু লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিবা, যদি বেছিকৈ ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মই ডেছক্ৰিপশ্যনত বাৰু লিংকটো দি দিম, আপোনালোকে চাব। ভাল ভাল ব্লগিং বনাই আছে, আৰু লগতে কভাৰসমূহ দুই এটা বনাইছে আৰু বনাই আছে, আৰু আগলৈও বনাই থাকিব। আপোনালোকে চাই থাকিব, সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। দাদা চেনেলটোকো চাব, কণ্টেণ্টবিলাক ভাল হয়। কৰি আছোঁ আৰু জাষ্ট আৰম্ভ কৰিছোঁহে, বেছিদিন হোৱা নাই। গতিকে সকলোৱে মৰম দিব, সদায় আপোনালোকৰ কাৰণে ভিডিঅ' বনাই থাকিম। ইফালে আহিছে ন? বহুত গৰম। চবফালে মন্দিৰ মন্দিৰ। তো গাইজ ফাইনেলি আমি আহি পালোঁ পদুম পুখুৰী, আৰু লগত আছে ইহঁতকেইটা, ভাস্কৰ আছে, সমীৰণ আছে, আৰু অৰূপো আছে ইফালে, আৰু পিছত বেলেগ প্ৰভাৱনৰ মানুহ আহি আছে। পদুম পুখুৰীৰ ওচৰলৈ যাওঁ। মানে মহেশধামৰ এটা আকৰ্ষণীয় পুখুৰী, যিটো পদুম পুখুৰী নামে জনা যায়। বহুত পদুম ফুলি আছে, সেইটো কাৰণে ইয়াক পদুম পুখুৰী বুলি কোৱা হয়। ইয়াৰ ভিউটো চাওক। ইফালে পদুম ফুলি আছে। মোৰ মোবাইল কেমেৰা ধৰিব পাৰিছোঁ নাই নাজানো, কিন্তু হ'লেও মই অলপ ধৰিব কাৰণে চেষ্টা কৰিম। এয়া চাওক পদুম, এইটো পদুম, আৰু ইফালে আছে এইটো পদুমৰ কলি, আৰু এইটো পদুম ফুলি আছে, আৰু ইফালে এইবিলাক পদুমৰ কলি চাওক। ইয়াকে কোৱা হয় পদুম পুখুৰী। এতিয়া বহুতো জংঘল হৈ আছে, এনে এইবিলাক চাফা কৰি ৰখা হয় বুলি শুনিছোঁ। চব জংঘল। চবফালে পাহাৰ, শিলৰ মাজত আৱৰি আছে পদুম পুখুৰী। কেনেকুৱা লাগিছে? ভাগৰ লাগিছে? মাছো আছে ইয়াতে। মই মাছ, কাৱৈ মাছ, ধেৰ মাছ দেখিছোঁ। এই কাৱৈ মাছ আঁঠুহে ধৰি লওঁ, গৰম লাগিছে। শিলৰ ওপৰত চাফা কৰি ৰখা হয়, ভাল লাগিলে হয়।